ৰাধে ৰাধে বন্ধুসকল, ভিডিঅ'টো আছিলে যোৱাকালি আছিলে মোহিনী একাদশী আৰু মই একাদশী ব্ৰতটো কেনেকৈ পালন কৰিলোঁ ভাবিলোঁ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। লগতে দ্বাদশী ব্ৰতটো একেলগে জইন কৰি পেলাই আজি ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। বন্ধুসকল, ৰাতিপুৱাই বেল এটা লৈ পেলাই ভাবিলোঁ চৰবত অলপ বনাই কৰি থওঁ, যিহেতু মই ভাত ৰুটি একোৱেই নাখাওঁ আৰু আজিৰ দিনটো ফলাহাৰ খায়েই থাকিম। আৰু বন্ধুসকল, এতিয়া বেলৰ চৰবত অলপ বনাই ল'লোঁ, গাখীৰ যি আছিলে সেইখিনি মিক্স কৰি দিলোঁ। আৰু বন্ধুসকল, ইয়াতে মই চেনি মিক্স কৰিম আৰু চেনিখিনি মই ধুনীয়াকৈ মিক্সিত গুড়া কৰি ল'লোঁ। আৰু গোটেইখিনি চেনি এতিয়া মিক্স নকৰোঁ আৰু মই এতিয়া মোৰ কাৰণে অলপ মিঠৈ দি পেলাই মই অলপ খাই কৰি ল'লোঁ। আৰু এইখিনি মই এতিয়া ফ্ৰিজত থৈ দিওঁ, চিৰাগে স্কুলৰ পৰা আহি পেলাই খাব। আৰু চিৰাগক খুৱাই কৰি লৈ স্কুলত পঠিয়াই কৰি ল'লোঁ। আৰু বন্ধুসকল, আজি চিৰাগৰ পাপা আৰু চিৰাগৰ কাৰণে নিৰামিষে যিহেতু বনাওঁ, সিহঁতৰ কাৰণে মাটি দাইল বনালোঁ, লগতে পটল ফ্ৰাই, আলু পিটিকা আৰু পাপৰ ফ্ৰাই কৰিলোঁ। আৰু বনোৱা কৰাখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ। বন্ধুসকল, সৰুৰ পৰাই একদম পৰিপাটি কৰি থাকিবলৈ খুব ভাল পাওঁ। আৰু কাপোৰখিনি দুদিনৰ পৰা জমা হৈ আছিলে, কিন্তু একদমেই ভাল লগা নাছিলে, সামৰা কৰা হোৱা নাছিলে। আজি ধুনীয়াকৈ জাপি কৰি ল'লোঁ আৰু চিৰাগৰ পাপাৰখিনি বেলেগকৈ, মোৰখিনি বেলেগকৈ, চিৰাগৰখিনি বেলেগকৈ ধুনীয়াকৈ জাপি কৰি সামৰি কৰি থলোঁ। আৰু চিৰাগো স্কুলৰ পৰা আহি পালেহি, তাক ফ্ৰিজৰ পৰা এতিয়া বেলৰ চৰবতখিনি উলিয়াই তাতে চেনিখিনি মিক্স কৰি পেলাই তাক দি কৰি ল'লোঁ। আৰু বন্ধুসকল, তাক খুৱাই বোৱাই এতিয়া প্ৰায় সন্ধিয়াই হ'ল, ই অলপ শুইছিলে আৰু এতিয়া উঠি লৈ ভাবিলোঁ চাহ একাপ খাওঁ। আৰু বন্ধুসকল, খুব মূৰটো বিষাই আছে, তাৰ কাৰণে লাল চাহ অলপ বনাই কৰি ল'লোঁ আৰু লগতে বাদাম অলপ ল'লোঁ, বাদাম দি পেলাই লাল চাহ অকণ খাই কৰি ল'লোঁ। আৰু খাই কৰি লওঁ। আৰু ৰাতিৰ কাৰণে চিৰাগৰ পাপাৰ কাৰণে বুটৰ দালি আৰু ৰুটি অলপ বনাম, আৰু চিৰাগৰ ৰুটি আৰু বুটৰ দালি খাব। এইখিনি বনাই কৰি থৈ ল'লোঁ। আৰু বন্ধুসকল, এইখিনি বনোৱা কৰাখিনি আজি সিহঁতৰখিনি আৰু আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ। তাৰ মাজতে খুৰাই বেল বজাই ইয়াতে বোকাখাতৰ পেৰা দি গৈছে। খুৰা যোৰহাট গৈছিলে বিয়া খাবলৈ, আহোঁতে লৈ আহিছে। আৰু বন্ধুসকল, পেৰাখিনিতো আজি খাব নোৱাৰিম, চিৰাগে খালে আৰু আমি থৈ কৰি দিলোঁ, যিহেতু দ্বাদশী দিনাখন খাম। আৰু এইটো আছিলে দ্বাদশী দিনাখনৰ ভিডিঅ'। ৰাতিপুৱা উঠিয়েই আলুৰ পৰঠা বনালোঁ টিফিনৰ কাৰণে। চিৰাগে আলুৰ পৰঠাৰ লগত চচ খাই ভাল পায়, তাক চচৰ লগত আৰু পেৰা দি পেলাই টিফিনটো দিলোঁ। আৰু চিৰাগৰ পাপাৰ কাৰণে ধুন্দুলি অলপ ভাজি কৰি লৈ তাতে ধুন্দুলি ভাজি দি পেলাই টিফিনটো দি দিলোঁ। আৰু বন্ধুসকল, আগদিনাখনি ভাত কেৰেলা আনিছিলে, ভাত কেৰেলাখিনি ভাজিম। আৰু লগতে ভাবিলোঁ যিহেতু দ্বাদশীৰ এটা সময় থাকে, আৰু এইটো ৰাতিপুৱাই ইয়াতে আলু বইল কৰি পেলাই ঘিউ দি পেলাই অলপ বইল ভাত খাই কৰি ল'লোঁ। আৰু বন্ধুসকল, দুপৰীয়া সাজটো বনাই কৰি ল'লোঁ। দুপৰীয়া সাজত বনালোঁ দালি, মগুৰ দালি বনালোঁ আৰু পাপৰ আলু দি পেলাই তৰকাৰী অলপ বনালোঁ। আৰু লগতে আৰু কি বনাইছিলোঁ এইখিনি বাৰু এবাৰ আপোনালোকক দেখুৱাই দিওঁ। ৰাতিপুৱাইতো ধুন্দুলি ভাজিছিলোঁ আৰু ভাতকেৰেলা ভাজিছোঁ। বন্ধুসকল, আজি এই দুদিনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আজিলৈ ইমানখিনি, বাই বাই।